সরকারে মানে প্রত্যেকবার আমার ডিরেক্টর অফিসত মাতি লৈ যায় পেলাই আলোচনা কাৰ্যসূচীত বহি পেলাই আলোচনাত মানে আমাক কি কৰিব কি নকৰিব কি কেনেকৈ সিদ্ধান্ত দিব সেইবিলাক কৈ পেলাই মাতি লৈ যায় পেলাই প্ৰত্যেকবাৰে আমাৰ কোনো কথাৰ কোনো গুৰুত্ব নিদিয়াকৈ এনেকৈয়ে চলি আছে। আমাৰ আজি কিমান দিনেদি চলি আছে। আমাৰ কোনো চৰকাৰী মৰ্যাদা নাই। চৰকাৰী আমাৰ আকৌ BLO কাম কৰিব দিয়ে, অৰুণোদয়ৰ কাম কৰিব দিয়ে, আয়ুষ্মানৰ কাম কৰিব দিয়ে। যেতিয়া আমি এইবিলাকৰ কামৰ কাৰণে আমি যেতিয়া কৰিব খোজোঁ তেতিয়া বোলে আমি চৰকাৰী কৰ্মচাৰী হয়, চৰকাৰী কৰ্মচাৰী বুলি আমাক কয়। কিন্তু চৰকাৰী কৰ্মচাৰী হিচাপেতো আমাক মৰ্যাদা দিয়া নাই। আমি মাননিৰ সলনি মজুৰি বিচাৰি আছোঁ, কিমান দিনেদি আমাক দিয়া নাই। গ্ৰেচুইটি আদায় দিয়া নাই। তাৰপিছত আমাক এয়া যিবিলাক অংগনবাদী কৰ্মী সহায়িকা ৰিটায়াৰ হৈছে সিহঁতক আজিলৈকে সিহঁতে পোৱা প্ৰাপ্য ধনখিনি আদায় দিয়া নাই। তাৰপিছত আমাৰ চেণ্টাৰবিলাক মজবুত কৰি দিয়া নাই। এতিয়া আমাৰ বিদেশী খাদ্য দিছে, বিদেশী খাদ্যটো আমি নলওঁ কাৰণ আমি দেশীয় ল'ৰা ছোৱালীবিলাকক বিদেশী খাদ্যটো খুৱাব নোৱাৰোঁ। ইমান ৰিক্সি খাদ্য আধা ঘণ্টাৰ ভিতৰত আমাক খুৱাই শেষ কৰিব দিছে। আধা ঘণ্টাৰ ভিতৰতো আমি খুৱাই শেষ কৰিব নোৱাৰোঁ। আধা ঘণ্টাৰ পিছত যদি কোনোবা এটা বাচ্চা আহে আমি কি কৰিম তেতিয়া? ইমান ডাঙৰ ৰিক্স কোনে ল'ব? আমিতো ল'ব নোৱাৰিম। আমাৰ চৰকাৰী হিচাপে মৰ্যাদা আজিলৈকে দিয়া নাই। আমি 3 অক্টোবৰৰ পৰা আমাৰ এই অসহযোগ আন্দোলন চলি আছে আৰু 20 তাৰিখৰ আগত যদি আমাৰ চৰকাৰে আমাক যদি কোনো সিদ্ধান্ত নিদিয়ে, কোনো যদি আমি চৰকাৰৰ তৰফৰ পৰা আমি ছাকচেছফুল খবৰ নাপাওঁ তেতিয়ালৈকে আমাৰ এই অসহযোগ আন্দোলন চলিয়ে থাকিব। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, অংগনবাদী কৰ্মী সহায়িকা জিন্দাবাদ, ICDS লং লিভ। কি আপোনালোকৰ ডিমাণ্ডখিনি কৈ দিবচোন। কি আমাৰ গ্ৰেচুইটি আদায় দিয়া, আমাৰ অংগনবাদী কৰ্মী মাননিৰ সলনি মজুৰি আদায় দিয়া, তাৰপিছত আমাৰ মিনি অংগনবাদী পূৰ্ণাংগ কেন্দ্ৰ কৰা, কামৰ বোজা কমাই দিয়া, তাৰপিছত আমাৰ পোষণ টকাৰৰ কাম বন্ধ কৰা। আমাৰ মোবাইল দিছে, মোবাইলে কোনো কাম নকৰে। এই মোবাইল আমি ব্যৱহাৰ কৰিব উপযুক্ত নহয়, সেই মোবাইল বন্ধ কৰিব লাগে। তাৰপিছত খাদ্য আমাৰ বিদেশী খাদ্য দিছে, বিদেশী খাদ্য আমি খোৱাৰ কোনো উপযুক্ত নহয়। আমি বিদেশী খাদ্য আমাৰ খাব নোৱাৰে ল'ৰা ছোৱালী। তাৰপিছত আমাৰ চেণ্টাৰ যিবিলাক চেণ্টাৰ নাই সেইবিলাকক চেণ্টাৰ দিয়া, আমাৰ মাননিৰ সলনি মজুৰি দিয়া। আপোনালোকৰ যদি চৰকাৰে ডিমাণ্ডবোৰ মানি নলয় আপোনালোকে কি কৰিব? অনিৰ্দিষ্ট কাললৈকে অসহযোগ আন্দোলন চলিয়ে থাকিব, আমাৰ চলি থাকিব। আৰু আপোনালোকে এতিয়া বিজেপি চৰকাৰখনৰ এগেইনষ্টত মানে আন্দোলন ঘোষণা কৰিছে। বিদেশী চৰকাৰ মানে বিজেপি চৰকাৰৰ মানে যেতিয়া ইলেকশ্যনৰ সময় হয় তেতিয়া আমাক মাননিৰ সলনি মজুৰি বঢ়াই দিম বুলি কৈ পেলাই আমাৰ যিমান 1 লাখ কিমান হাজাৰ 21,000 অংগনবাদী কৰ্মী সহায়িকাৰ পৰা ভোট লৈছে। আমি ভোট দিছোঁ। এতিয়া চৰকাৰ পাছ হৈ যোৱাৰ পিছত আজিলৈকে আমাৰ কোনো খবৰে লোৱা নাই। যদি নলয় আমি পৰৱৰ্তী সময়লৈকে আমাৰ এনেকুৱা কাৰ্যসূচী আমাৰ চলিয়ে থাকিব। আপোনালোকে নিশ্চয় ভোট বৰ্জন কৰিব। ঠিক আছে। আমাৰ চৰকাৰী কাম যিমানখিনি দিছে আমি কোনোদিনে আৰম্ভণিৰ পৰা শোষণ চলাই আছে, শোষণৰ নামত আমাৰ শোষণ চলাই আছে। প্ৰত্যেকটো যিমান আঁচনি আহিছে, যিমান আঁচনি প্ৰত্যেকটো আঁচনিতে আমাক এংগেজ কৰায়। এই ধৰক আয়ুষ্মান কাৰ্ড, অৰুণোদয় ভেৰিফিকেশ্যন, BLO, আমাক প্ৰত্যেকটো কামে যিকোনো আঁচনি এটাতে আমাৰ অংগনবাদীখিনিক আমাক খটুৱাই। যদিও খটুৱাই আমাক 6,500 টকা মাননি দিয়ে, আমি সেইখিনি মাননিৰে আমি চলিব নোৱাৰোঁ। কোন এজন ব্যক্তিয়ে আমাক 6,500 টকাৰে ঘৰ চলাব পাৰে আমাক শিকাই দিলেই হ'ল। আমাক বজাৰ যি জুই চাই দাম, আমাক এই মূল্য বৃদ্ধিৰ দিনত আমি 6,500 টকাৰে কেনেকৈ আমি ঘৰখন চলাই আছোঁ সেইটো আমিহে জানো। আমি দেওবাৰতো কাম কৰিব লাগে, আমাৰ কোনো দিনে ৰেষ্ট নাই। আমি সেইকাৰণে কৈছোঁ আমাক মাননি সলনি মজুৰি দিয়ক। আমাক অতিৰিক্তভাৱে যেতিয়ালৈকে আমাক মজুৰি দিব নোৱাৰে তেতিয়ালৈকে কৰ্মীক 12,000 টকা আৰু সহায়কক 10,000 টকা আদায় দিবলৈ আমি চৰকাৰক অনুৰোধ জনালোঁ। এক্সেল মাৰোঁতে আৰু আমি কাগজ পাতি জেৰেক্স কৰোঁতে সদায় বোলে অ'ত মিটিং ত'ত মিটিং, অ'ত ECC দে, তাত VACD দে, চব কৰিব লাগে। আমাৰ এই 6,500 টকা যেতিয়ালৈকে আমাৰ দৰমহা চৰকাৰী কৰ্মচাৰী হিচাপে আমাক মৰ্যাদা নিদিয়ে তেতিয়ালৈকে আমাৰ VACD বন্ধ, পোষণ টেকাৰ বন্ধ, তাৰপিছত ECC বন্ধ। আমি যিমান কাম আছে একোৱে কাম নকৰোঁ। আমাৰ ৰেগুলাৰ কৰি দিয়ক। ঠিক আছে। অংগনবাদী